এটা জৰাজীৰ্ণ গৃহ। এই গৃহটোতেই এক সেউজীয়া বৰ্ণিল দুৰন্ত শিল্পী প্ৰাণৰ আহত আৰ্তনাদ। নগাঁও জিলাৰ ধিং বেঙেনাআটি গাঁৱৰ এজন যুৱকৰ কথা। নাম মানিক চান্দ। মৃত আব্দুল খালেক আৰু ৰহিমা খাতুনৰ পুত্ৰ মানিক চান্দ। এই যে ঘৰটো দেখিছে, এইটোৱেই মানিক চান্দৰ আৱাসগৃহ। আৰু এই আৱাসগৃহৰ ভিতৰতেই তেওঁ পাতি লৈছে আজান গোষ্ঠী। মানিকৰ আছে এটি সুন্দৰ কণ্ঠ, কিন্তু সংগীতৰ প্ৰতি ভীষণ ৰাপ থকাৰ পাছতো দৰিদ্ৰতাৰ বাবে আগবাঢ়িব পৰা নাই মানিক। তথাপি সুবিধা পালেই মানিকে গান গায়। খুঞ্জনি পাৰি খালে বৰষুণে আনে নৈ তৰ মৰমৰ দাম কিমান, তামোলো নহলো পানী দেখুৱাবলে, চৰাইও নহলো মই উৰি যাবলৈ, উৰি যাবলৈ, উৰি যাবলৈ, উৰি যাবলৈ। দৰিদ্ৰতাৰ ধুমুহাই যেন ডেউকা মেলি উৰিব দিয়া নাই মানিকক। তথাপি পাখি মেলি উৰিবৰ মন যায় মানিকৰ। পাখি পাখিয়ে মন, পাখি লগা মোৰ মন, পাখি মেলি যাওঁ উৰি উৰি, পাখি মেলি যাওঁ উৰি। খালি মোৰ পঢ়া খালি, ইংৰাজী অংক টপিনাতে চাৰি, সাঁতুৰি নাদুৰি এটি এটি ৰাতি দিন, ঘৰলৈ উভতি এলা মৰা মৰি, দেউতাৰ চকু একে কোবে মাৰ বুকু, পঢ়া টেবুলত ভাগৰত টোপনি, আহিনি চুকনি। উৰুষা পজাত অনবৰত গানৰ গুণগুণ, অনৰ্গল গাই যায় জুবিনৰ গান। দিন 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 দিনে দিনে মৰমৰ মোৰ চেনেহৰ, মনটো নিদিয় বুলি কপু ভয়, নৱ নৱ বহাগুৱাহে নতুন আশা বয়াৰে, আশে বানাশে ঘুমতি মোক, তই থাক সচিতে সপোনে, উয়া বেগৰে দুৱাৰত তই থাক সপোনত, মিলনলৈ কৰিছনে নাই অ জোনাকী মনতে থাক। দিন 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 দিনা দিন নাচো নাচোৱা, চিনাকি বিহু ফাঁকি মনতে পেলাই তয়া। মানিকৰ মনত আছে এজন শিল্পী হোৱাৰ দুৰন্ত বাসনা। সৰু সৰু মঞ্চত গীত গাই ফুৰা এইজন যুৱকে উৰুষা পজাতে কৰিছে সংগীতৰ দুৰন্ত সাধনা। मुझे कुछ पल गुर्बत के फकीरम पे रिचावत के रहे बेचैन दिल का पता, मिले कुछ पल बेराहत के, साहत के इश्क पे हाँ लुटा दूं मिटा दूं, मैं अपनी खुदी कसम से हाँ लुटा दूं मिटा दूं,
कल हो न बिन तेरे कभी कल हो तो दिल बन जाए पत्थर का ना इसमें कोई हलचल हो सनम पे हा इश्क पे हा लुटा दूं मिटा दूं मैं ये हंसती आली रहम वाली आली ए मेरी जाए जिंदगी ने नानी 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 ने ना नानी ने नारी नारानी ने नारी नारानी ने नारी नारानी ने री नीना धन्यवाद।